সাংবাদিক বন্ধুসকল, প্ৰথমতে আপোনালোকক নমস্কাৰ যাচিছোঁ। এইবাৰ কোকৰাঝাৰত অনুষ্ঠিত চতুৰ্থ কোকৰাঝাৰ সাহিত্য উৎসৱৰ অৰ্গেনাইজিং কমিটিৰ ফালৰ পৰা আপোনালোকে এই সাংবাদিক মেলত অংশগ্ৰহণ কৰাৰ কাৰণে আমাৰ অৰ্গেনাইজিং কমিটিৰ তৰফৰ পৰা নৱবৰ্ষ 2025 ইংৰাজী আৰু ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ। যে আপোনালোকক আজি মাতি আনি পেলাই আমাৰ চতুৰ্থ কোকৰাঝাৰ লিড ফেষ্টিভেল কেতিয়া কেনেকৈ হ'ব, কি কাৰ্যসূচী থাকিব, সেই সম্পৰ্কত ৰাইজক জ্ঞাত কৰাৰ উদ্দেশ্যে আজি আমি সংবাদ মেলটো অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ কোকৰাঝাৰ যিটো লিড ফেষ্টিভেল আপোনালোকে জানে 2021 চনৰ পৰা এইটো আৰম্ভ হৈছে। প্ৰথম লিড ফেষ্টিভেলটো 2021ত হৈছিলে। এইবাৰ চতুৰ্থ সাহিত্য উৎসৱ হ'ব। আৰু এই সাহিত্য উৎসৱটো অহা ফেব্ৰুৱাৰী মাহৰ 1, 2 আৰু 3 তাৰিখত কালাৰফুলভাৱে আমি অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু সেই অনুষ্ঠানত আমাৰ যিটো অবজেক্টিভ উদ্দেশ্য লক্ষ্য, যোৱা যি 3টা উৎসৱৰ যিটো উদ্দেশ্য লক্ষ্য আছিলে, সেই উদ্দেশ্য লক্ষ্যকো এইবাৰো আমি ৰাখিছোঁ। আৰু সেই উদ্দেশ্য লক্ষ্যটো আগত থৈয়ে এইবাৰ আমাৰ চতুৰ্থ সাহিত্য উৎসৱৰ মূল যিটো থিম, যিটো মূল বিষয়, সেই মূল বিষয়টো আমি সেই বিষয়টোৰ লগত সংগতি ৰাখিছোঁ। সেই বিষয়টো হৈছে যে শান্তিৰ বাৰ্তাৰে মানুহ, সংস্কৃতি আৰু সাহিত্যৰ সেতুবন্ধন, এনেধৰণৰ আমি এটা মূল বিষয়বস্তু লৈ পেলাই এইবাৰ সাহিত্য উৎসৱটো আমি উদযাপন কৰিবলৈ গৈ আছোঁ। আৰু একচুৱেলি আমি ভাবিছোঁ কি যে শান্তিৰ যিটো নেকি বাৰ্তা প্ৰেৰণ, সেই বাৰ্তা প্ৰেৰণটো আমাৰ অনুষ্ঠিত হ'ব লগা বা অনুষ্ঠিত হৈ অহা যিটো সাহিত্য উৎসৱ, সেইটোৱে মূল উদ্দেশ্য আছিলে। আপোনালোকে চবেই জানে যে আমাৰ বৰদলেন অঞ্চল বিশেষভাৱে অশান্তি জৰ্জৰিত হৈ আছিলে যোৱা 30-40 বছৰ ধৰি। যোৱা 2020ত বিটিআৰ চুক্তি হোৱাৰ পিছত যিটো আমাৰ শান্তিৰ পৰিৱেশ এটা আমাৰ এই বৰদলেন অঞ্চলত বিৰাজ কৰিছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো নেকি সমন্বয়, শান্তিৰ এটা সেই খবৰটো বিশ্বৰ বা দেশৰ অন্যান্য ব্যক্তিসকলক বা ৰাইজক কেনেকৈ জনাব লাগে, সেই জনোৱাৰ কাৰণে এটা মাধ্যম আমি বাছি লৈছিলোঁ, সাহিত্য। আৰু সেই সাহিত্যৰ যোগেদি সেই মেছেজটো আমি পঠাব পাৰোঁ ইজিলি। এই বিশ্বাসটো ৰাখিয়েই আমি শান্তি যে আমাৰ অঞ্চলত বিৰাজ কৰিছে, আমি যে শান্তিপূৰ্ণভাৱে এতিয়া বিকাশৰ কাৰণে, উন্নয়নৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীয়ে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ ওলাই আহিছে, সেই দিশবিলাক আমি ৰাইজক জনাবলৈ উদ্দেশ্য ৰাখি সেইটো উৎসৱ আমি আৰম্ভ কৰিছিলোঁ। এইবাৰো আমি সেই শান্তি বাৰ্তা কেনেকৈ মানুহ, সংস্কৃতি আৰু সাহিত্যৰ যোগেদি আমি একে প্ৰচেষ্টাত আমি ৰাইজৰ মাজলৈ নিব পাৰোঁ, সেই চেষ্টাই ইয়াত কৰা হৈছে। এইবাৰ চতুৰ্থ লিটাৰেৰী ফেষ্টিভেলত আমাৰ কোকৰাঝাৰৰ যিটো নেকি কোকৰাঝাৰৰ বৰদফা কালচাৰেল কমপ্লেক্সত অনুষ্ঠিত হ'ব। তাত আমি দেশ বিদেশৰ পৰাও লেখক লেখিকাসকলক আমি আহ্বান কৰিছোঁ আলহী হিচাপে অংশগ্ৰহণ কৰাৰ কাৰণে। এতিয়া আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছোঁ যে এইবাৰ আমাৰ কোকৰাঝাৰ লিড ফেষ্টিভেলত বিদেশৰ পৰা 9জন ব্যক্তিয়ে, 9জন লেখক লেখিকাসকলে অংশগ্ৰহণ কৰাৰ তেওঁলোকক সন্মতি প্ৰদান কৰিছে। সেই দেশবিলাক হৈছে ডেনমাৰ্কৰ পৰা 2জন সাহিত্যিক আহিব, ইটালীৰ পৰা 1জন আহিব, ইষ্টনিয়াৰ পৰা 1জন আহিব, সাউথ কোৰিয়াৰ পৰা 1জন আহিব, জাপানৰ পৰা 1জন আহিব, আৰু আমাৰ ওচৰত থকা দেশ নেপাল আৰু ভূটানৰ পৰাও সাহিত্যৰ প্ৰতিনিধি হিচাপে তেওঁলোকে আমাৰ এই উৎসৱত অংশগ্ৰহণ কৰিব। এতিয়ালৈকে আমাৰ অৰ্গেনাইজিং কমিটিৰ যিটো ৰেকৰ্ড হোৱা কনফাৰ্মেশ্যন, সেই হিচাপত আমাৰ ইয়াত 3দিনীয়া যিটো নেকি কাৰ্যসূচী, ইয়াত দেশ বিদেশৰ টোটেল 150জন লেখক লেখিকাসকলে অংশগ্ৰহণ কৰিম বুলি কনফাৰ্মেশ্যন দিছে। আউট অফ দ্যাট 9জনে বিদেশৰ পৰা আহিব,
57 জনে আউট অফ নৰ্থ ইষ্ট বা আউট অফ আসামৰ পৰা আহিব আৰু বাকি ৰেছ যিখিনি লেখক লেখিকাসকল থাকিব তেওঁলোকে আমাৰ অসমৰ হ'ব বা বড়োলেণ্ড অঞ্চলৰ হ'ব এতিয়া এটা দিশটো হৈছে কি যে ইয়াত আমাৰ বড়োলেণ্ড অঞ্চলত খালি বড়োসকলেই মাত্ৰ ইয়াত অংশগ্ৰহণ নকৰিব বড়োৰ বাদেও বড়োলেণ্ড অঞ্চলত বিভিন্ন ভাষা ভাষীৰ যিবিলাকৰ সাহিত্য আছে লেখিকাসকলক আমি যিসকলক আমি মূল মানে প্ৰগ্ৰামত অন্তৰ্ভুক্ত কৰিবলৈ পাৰিম তেনেকুৱা ব্যক্তিসকলক আমি আহ্বান জনাইছো আৰু তেওঁলোকে তেনেকুৱাকৈ মানে অংশগ্ৰহণ কৰিম বুলি ইতিমধ্যে কনফাৰ্মেশ্যন দিছে আৰু ইয়াৰ বাদেও এইবাৰৰ দিশটো হৈছে এটা আমি যেটো ওপেন সেশন কৰো ওপেন সেশনত মূলতঃ আমি বিশিষ্ট ব্যক্তিসকলক আনি পালে সেই সাহিত্য উৎসৱটো আমি উদ্বোধন মানে কৰো উদ্বোধনী অনুষ্ঠানত এইবাৰ আমি এজন বিশিষ্ট ব্যক্তিক মুখ্য অতিথি হিচাপে মানে আমি আহ্বান জনাইছো তেখেতে অলৰেডি মানে এটো অংশগ্ৰহণ কৰি বুলি তেখেতে কনফাৰ্মেশ্যন দিছে তেখেত হৈছে আমাৰ ওচৰৰে ৰাজ্য নাগালেণ্ড মানে লেজিসলেটিভ এছেম্বলিৰ সন্মানীয় মানে স্পিকাৰ সেই স্পিকাৰ জনে ইয়াত অংশগ্ৰহণ কৰিব তেখেতৰ নাম হৈছে সেৰিনগেইন লোমকুমাৰ তেখেত মানে ইয়াত চিফ গেষ্ট হিচাপে অংশগ্ৰহণ কৰিব আৰু এজন বিশিষ্ট ব্যক্তি হিচাপে আমাৰ ওপেনিং মানে সেশনত অংশগ্ৰহণ কৰিব সেই বিশিষ্ট ব্যক্তিজন হৈছে আমাৰ ভাৰতৰে জ্ঞানপীঠ বঁটা প্ৰাপ্ত আপোনালোকে সবেই জানে যে ভাৰতবৰ্ষত সাহিত্যৰ মানে সবতকৈ উচ্চ পৰ্যায়ৰ মানে বঁটাটো হৈছে জ্ঞানপীঠ বঁটা সেই জ্ঞানপীঠ বঁটা প্ৰাপ্ত দামোদৰ মৌজো বুলি আমাৰ তেখেত গোৱাৰ হয় চাগে ন গোৱাৰ লেখক তেখেত জ্ঞানপীঠ বঁটা প্ৰাপ্ত তেখেতে আমাৰ ইয়াত মুকলি যেটো নেকি ইনঅগ্ৰেল যেটো নেকি সেৰেমনি তাতে মানে অংশগ্ৰহণ কৰিব ইয়াৰ বাদেও অসমৰ বিভিন্ন মানে ব্যক্তিয়ে সেই ইনঅগ্ৰেশ্যনত অংশগ্ৰহণ কৰিব ইয়াৰ বাদেও আমি আমাৰ উৎসৱৰ লগত সংগতি ৰাখি পালে স্মৃতি গ্ৰন্থ বা লেখনিৰ মানে সংকলন আমি উলাই আহি আছো প্ৰতিবাৰতে এইবাৰৰ চতুৰ্থ কোকৰাঝাৰ মানে সাহিত্য উৎসৱত আমি এটা লেখকসকলৰ কবিতা বা তেওঁলোকৰ লেখনি যিখিনি আমাক জমা দিছে সেইবিলাকক মানে সংকলন কৰি পালে এটা সংকলন লিৰথুম লাই বুলি এটা সংকলন আমি প্ৰকাশ কৰিম এটো আগৰ বছৰতো মানে আমি কৰিছিলো এই বছৰ মানে আমি কৰিম ইয়াৰ বাদেও আমাৰ এই উৎসৱত যিখিনি সেশন আমি ইতিমধ্যে মানে ঠিক কৰিছো দুটা মেইন মানে ষ্টেজত এটা হৈছে মানে বডোফা কালচাৰেল কমপ্লেক্সত মেইন ষ্টেজ আৰু এটা আমাৰ তাতে ওপেন এয়াৰ থিয়েটাৰ বুলি এটা মঞ্চ আছে সেই মঞ্চ আমি দুটা ভাগত কৰি পালে টোটাল more than 50টা সেশন আমাৰ এই উৎসৱত অনুষ্ঠিত হ'ব সেশন বিলাকৰ বিশেষ মানে তাৎপৰ্য থকা দুটা মানে মই সেশনৰ বিষয়ে আপোনালোকক অৱগত কৰাব বিচাৰিছো সেই সেশন বিলাকৰ হৈছে আপোনালোকে সবেই জানে যে আমাৰ বড়ো সম্প্ৰদায়ৰ এজন যথেষ্ট সন্মানীয় ব্যক্তি তেখেত ৰঞ্জিত শেখৰ মুছাহাৰী এক্স মানে গভৰ্ণৰ মেঘালয়ৰ তেখেত এজন হিষ্টৰিয়ানো তেখেতে নিজে এখন এতিয়া হিষ্টৰীৰ বিষয়ত কিতাপ লিখিছে আৰু সেই কিতাপ লেখাৰ যোগেদি অসমৰ যি নেকি ইতিহাসৰ পুথি পঢ়িছো আমি সেইবিলাক নিউ মানে চিন্তাৰে কেনেকৈ আৰু ৰিষ্ট্ৰাক কৰিব পাৰে তেনে ধৰণৰ চিন্তাৰে তেখেতে এখন কিতাপ লিখিছে সেই কিতাপৰ ওপৰত তেখেতে আমাৰ এই লিড ফেষ্টিভেলত এটা সেশনত মানে প্ৰকাশ কৰিব তেও ইন্টাৰভিউৰ যোগেদি হেতু আলোচনাৰ মাধ্যমেদি আমাৰ ৰাইজক জনাব বিচাৰিব সেই সেশনৰ আমি নাম ৰাখিছো ৰিডিসকভাৰিং হিষ্টৰী অফ আসাম দি কান্ট্ৰি অফ সাৰ্চি হেতুৰ মাজেদি আমি আমাৰ অসমত বৰ্তমান চলি থকা হিষ্টৰীটো কেনেকৈ মানে ৰিষ্ট্ৰাক কৰিব পৰা যায় ৰিডিসকভাৰ কৰিব পৰা যায় এনে এটা মানে দিশটো আমি পাম এনে ধৰণৰ আমি আশা ৰাখিছো ইয়াৰ বাদেও এটা ডাঙৰ উদ্দেশ্য লৈ পেলে আমি এটা সেশন মানে কৰিব বিচাৰিছো আৰু আমাৰ যেটো নেকি মূল থিম সেই থিমৰ লগত সংগতি ৰাখি পেলে এইবাৰ আমি দ্বিতীয় দিনা দ্যাট মিন্স 2 ফেব্ৰুৱাৰীৰ দিনা আমি এটা সেশন ৰাখিছো সেই সেশনৰ নামটো আমি ৰাখিছো যি কনফ্লুয়েন্স অফ অথৰ্স তাৰ মানে লেখকসকলৰ এটা সন্মিলনৰ নিচিনা আলোচনাৰ মানে সন্মিলনৰ নিচিনা আমি এটা ৰাখিছো যত বিদেশৰ পৰা আহা দেশৰ উইন ৰাজ্যৰ পৰা আহা আৰু আমাৰ অসমৰ বা নৰ্থ ইষ্টৰ যিখিনি লেখক লেখিকাসকল আহিব সব লেখক লেখিকা সকলেই এক লগ বহি পালে
আমি সাহিত্যৰ যোগেদি কেনেকৈ শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ ৰিকনচিলিয়েশ্যন আমি জাতি জনগোষ্ঠীৰ মাজত কাজিয়া পেচাল হৈ আছে যদি কেনেকৈ আমি ৰিকনচিলিয়েশ্যনৰ এটা মেছেজ দিব পাৰোঁ এই দিশবিলাক মানে ইয়াত আলোচনা কৰা হ'ব আৰু ইয়াৰ যোগেদি আমি এটা মেছেজ দিব বিচাৰিছোঁ এটা বাৰ্তা দিব বিচাৰিছোঁ কি যে কোকৰাঝাৰ মানে সাহিত্য উৎসৱে সঁচাকৈ মানে শান্তিৰ পৰিৱেশ গঢ়াৰ ক্ষেত্ৰত এটা যি ৰোল প্লে কৰি আহিছে যোৱা মানে 3টা মানে উৎসৱৰ যোগেদি এইবাৰৰ চতুৰ্থ উৎসৱৰ যোগেদি সেই ৰোল অটুট ৰাখিব আৰু এইটো মেছেজ বিশ্বৰ সব জায়গাতে যাতে প্ৰচাৰিত হয় এই চেষ্টাটো আমি অটুট ৰাখিছোঁ ইয়াৰ বাদেও আমাৰ লিটাৰেৰী ফেষ্টিভেল মানে প্ৰদান কৰাৰ ব্যৱস্থা কৰিছোঁ যোৱা বছৰৰ পৰা আমি এইটো আৰম্ভ কৰিছোঁ গৌৰাং নদী সাহিত্য বঁটা এনেধৰণৰ নামকৰণৰে আমি এটা বঁটা প্ৰদান কৰিছোঁ সেই বঁটাটো যোৱাবাৰত দিব লাগিছিল যদিও এইবাৰ আমি মানে বঁটাটো দিম আৰু সেই বঁটাটো মূলতঃ আমি সাহিত্যৰ দুটা ভাগ কৰি পেলাই দিব বিচাৰিছোঁ সেইটো হৈছে এটাটো ফিকশ্যন আৰু এটাটো নন ফিকশ্যন ফিকশ্যনৰ কাৰণে এটা বঁটা থাকিব নন ফিকশ্যনৰ কাৰণে এটা বঁটা থাকিব এইবাৰো আমি এই বঁটাৰ কাৰণে অলৰেডি নমিনেশ্যন গ্ৰহণ কৰিছোঁ আৰু যিসকল মানে লেখকৰ সাহিত্য সৃষ্টিবিলাক এই বঁটাৰ কাৰণে যোগ্য বিবেচনা হ'ব সেইটো আমি জুৰিৰ ব্যৱস্থাৰ যোগেদি নমিনেটেড যিখিনি নেকি সাহিত্যিকসকল আছে তেওঁলোকৰ ওপৰত মানে বিচাৰ কৰি পেলাই আমি এই বছৰৰ 2025ৰ সাহিত্য উৎসৱৰ বঁটা কোনে পাইছে সেইটো আমি ঘোষণা কৰিম কিন্তু এই বঁটাটো এইবাৰ তেওঁলোকক দিব নিশ্চয় আমি নোৱাৰিম এই বছৰ আমি 2024ৰ তৃতীয় মানে সাহিত্য উৎসৱৰ যিটো নেকি বঁটা বিবেচিত হৈছিলে সেই বঁটাহে আমি এইবাৰ প্ৰদান কৰিম এইবিলাক দিশ মানে আগত ৰাখিয়েই আমি চতুৰ্থ কোকৰাঝাৰ যি নেকি সাহিত্য উৎসৱ সেই উৎসৱটো মানে আমি অনুষ্ঠিত কৰিবলৈ মানে গৈ আছোঁ আমি অৰ্গেনাইজিং কমিটিৰ তৰফৰ ফালৰ পৰা য'ত পুৰণাচি চেষ্টা কৰি পালে এইটো সফল মানে কৰিবলৈ আমি চেষ্টা কৰিছোঁ আশা ৰাখিছোঁ যে আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগেদি আমি আহ্বান কৰিব বিচাৰিছোঁ অসমৰ দেশৰ বিদেশৰ যিবিলাক লোকসকল আছে সকলো লোকে আমাৰ মানে সাহিত্য উৎসৱত বিভিন্ন পৰ্যায়েৰে বিভিন্ন দিশেৰে অংশগ্ৰহণ কৰি পালে যাতে সাকসেস কৰে সেই সাকসেস কৰাৰ কাৰণে আমি অৰ্গেনাইজিং কমিটিৰ তৰফৰ পৰা মানে কৰজৰে আমি নমস্কাৰ কৰিছোঁ বা আহ্বান জনাইছোঁ আপোনালোকে যাতে আমাৰ সাহিত্য উৎসৱটো মানে সাকসেস কৰে সাফল্যমণ্ডিত কৰি তুলিব পাৰে সেইটো আমি আশা ৰাখিছোঁ আৰু আমাৰ সকলো ৰাইজে যাতে ইয়াত অংশগ্ৰহণ কৰে আমাৰ অসমৰ বিশেষভাৱে অসমৰ বড়োলেণ্ড অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল লোক আছে বিশেষভাৱে যিসকলে সাহিত্যপ্ৰেমী সাহিত্যৰ লগত জড়িত থকা ব্যক্তিসকল আছে আৰু যিসকলে শান্তিপ্ৰিয় ব্যক্তি আছে বিশেষভাৱে আমি আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট এৰিয়াৰ ভিতৰত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে যাতে ইয়াত সদল বলে অংশগ্ৰহণ কৰে জাক জমকত যাতে অংশগ্ৰহণ কৰে সেইটো মানে আমি আমাৰ অভ্যৰ্থনা কমিটিৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ আশা ৰাখিছোঁ আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আপোনালোকে এই উৎসৱটো সাফল্যমণ্ডিত কৰিব ধন্যবাদ